আজি যিহেতু সোমবাৰ সেয়েহে ভাবিলোঁ অকণমান মহাভৈৰৱ মন্দিৰৰ পৰা আহোঁ। সেয়েহে তেজপুৰৰ মহাভৈৰৱ মন্দিৰলৈ গ'লোঁ সন্ধিয়া সময়ত আৰু ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ দৃশ্যবোৰ। প্ৰথমেই মই দোকান এখনৰ পৰা কিছুমান সামগ্ৰী লৈ ল'লোঁ আৰু তাৰ পাছত মই ভাবিলোঁ এটা লিংগও লৈ লওঁ তাত দান কৰিবৰ কাৰণে। আৰু এয়া আপোনালোকক দেখাইছোঁ মহাভৈৰৱ মন্দিৰৰ বাহিৰৰ যি দৃশ্য। আৰু তাৰ পাছতে আমি ধুনীয়াকৈ সোমাই গ'লোঁ মহাভৈৰৱ মন্দিৰৰ ভিতৰলৈ। আৰু সোমাই যোৱাৰ লগে লগে তাৰ যি সৌন্দৰ্য সঁচাকৈ বহুত ভাল লাগিলে। আৰু সন্ধিয়াৰ দৃশ্যটো সঁচাকৈ চাবলগীয়া হয় মহাভৈৰৱ মন্দিৰৰ। সেয়েহে আপোনালোকো আহিব কেতিয়াবা এই মন্দিৰলৈ দৰ্শন কৰিবৰ বাবে। বিশেষকৈ এই শাওণ মাহৰ যিকেইটা সোমবাৰ, এই সোমবাৰকেইটাত বহুত মানুহৰ ভিৰ হয় আৰু লগতে ভক্তসকলৰ আগমন হয়। গতিকে আপোনালোকো আহিব মহাভৈৰৱ মন্দিৰৰ সেই সুন্দৰ দৃশ্য চাবলৈ। তাৰ পাছতে মই ধুনীয়াকৈ বন্তি 3 গছ জ্বলালোঁ আৰু বন্তি 3 গছ জ্বলোৱাৰ পাছতেই দেখুৱাইছোঁ আপোনালোকক এয়া তাৰ দৃশ্যসমূহ। আৰু তাৰ পাছত মই সোমাই গ'লোঁ মহাভৈৰৱ মন্দিৰৰ মূল মন্দিৰৰ ভিতৰলৈ। আৰু এয়া দেখিছে আপোনালোকে ইমান ভক্তৰ ভিৰ। আৰু যিহেতু আজি সোমবাৰ গতিকে ভক্তৰ ভিৰটো অলপমান বেছি। যি কি নহওক বহুত ভাল লাগিছে আৰু আশীৰ্বাদ ল'লোঁ। আশীৰ্বাদ লৈ পেলাই পূজা অৰ্চনা কৰিলোঁ। কৰাৰ পাছতেই আমাক এয়া নিৰ্মালি দিলে, লগতে ফুট দিছে। আৰু তাৰ পাছত মই আপোনালোকক দেখাইছোঁ মহাভৈৰৱ মন্দিৰৰ চৌপাশৰ যি দৃশ্য, সঁচাকৈ খুব বেছি ভাল লগা। আৰু শেষত এনেকেই গোটেই সময়খিনি পাৰ কৰিলোঁ। বহুত বেছি ভাল লাগিলে সন্ধিয়াটো। আৰু এনেকৈ আজি সন্ধিয়াটো পাৰ হ'ল। তো আজিলৈ ইমানেই আছিলে। চাই থাকিব মোৰ ব্লগবিলাক। বাই।